হৈ গ'ল ভিডিঅ'টো টেবুলত থৈ ল'লোঁ তাৰপিছত এতিয়া বলক ৱালত ভিডিঅ' চাওঁ এনেকৈ থৈ ল'ব দুটা ষ্টেণ্ড দি পিনি এতিয়া বলক লাইটটো বন্ধ কৰি লওঁ লাইটটো অফ কৰি পিনি এতিয়া বলক ভিডিঅ'টো চাওঁ কামটো দীপ মইনা ইউটিউব চেনেললৈ আজি বলক আজি ভিডিঅ'টো অলপ নতুন হ'ব নতুন এই লাইটটোৱেদি এই লাইটটো ৰ'ব এই লাইটটো দেখিছে নহয় এই লাইটটো দি বলক ৱালত এই লাইটটো দি ৱালত আজি টিভি চাম টিভি এই লাইটটো দি এতিয়া বনাম ইয়াত বলক আজি ভিডিঅ'টো বেলেগতকৈ অলপ বেলেগ আজি বেলেগ বহুত দিন বৰষুণৰ কাৰণে ওলাই যোৱা নাই য'তলৈ আজি এনেকৈ ভিডিঅ' বনাম ৰাতি হ'ল এতিয়া ইয়াত কি আছে চাই লওঁ এই লাইটটো তাৰ পৰা খুলি আনিছিলোঁ দেখিছে এই লাইটটো কাটি লৈ পিনি এনেকুৱা হ'ব এনেকৈ কাটি ল'ব ধুনীয়াকৈ তাৰপিছত বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো কি লাগিব প্ৰথমতে লাইটটো এনেকুৱা লাইট এটা লৈ পিনি কাটি ল'ব এনেকুৱা তাৰপিছত টেপ এটা লাগিব কাঠ পেঞ্চিল এডাল তাৰপিছত এইকেইটা বটলত থেপি হয় এনেকৈ কাটি ল'ব মোবাইল ৰখাবলৈ থৈছোঁ চাই থাকক খালি ভিডিঅ'টো চাই থাকক এখন বিলেট ৱালত টিভি চাম এই লাইটটো দি চাই থাকক ভিডিঅ'টো এইটো কাটি ল'ব বাকচটো এনেকৈ ধুনীয়াকৈ জোখত লাইটটো এটা জোখ লৈ ল'ব লাইটটো জোখত এইটো কাটি ল'ব %, কাম হৈ গ'ল এতিয়া পানীখিনি ইয়াত দিব লাগিব পানী ভৰ্তিকৈ দিব লাগিব পানী দিয়া হৈ গ'ল মোবাইলত গৈ পিনি মেক্স প্লেয়াৰ এপটো ডাউনলোড কৰি ল'ব প্লে ষ্ট'ৰত গৈ পিনি তাৰপিছত এতিয়া অন কৰি লওঁ এপটো অন হৈ গ'ল তাৰপিছত ভিডিঅ'লৈ যাওঁ ডাউনলোড কৰি থৈছিলোঁ মই ভিডিঅ' এটা টম এণ্ড জেৰী ভিডিঅ' এটা ডাউনলোড কৰি থৈছিলোঁ কেনেকৈ টম এণ্ড জেৰী ভিডিঅ'টো হোৱাটছআপ ইয়াত আছে টম এণ্ড জেৰী ভিডিঅ'লৈ যাব ইয়ালৈ যাব থ্ৰী ডটলৈ গৈ পিনি ডিছপ্লে টাচ কৰিব ডিছপ্লেত গৈ পিনি স্ক্ৰীন ৰ'টেশ্যনটো অফ কৰি দিব তেতিয়া কি হ'ব ভিডিঅ'টো এনেকৈ থ'লেও এনেকৈ উল্টি নাযায় এনেকৈ থাকিব ভিডিঅ' এতিয়া বলক ভিডিঅ'টো 50% কাম হৈ গ'ল যেতিয়া এনেকুৱা থেপি ল'ব বটলত থেপি ল'ব থেপি দুটা থ'ব এনেকৈ মোবাইলটো হৈ গ'ল এনেকৈ লগাই ল'ব বটল থেপিটো তাত থৈ পিনি এতিয়া বলক ৱালত ভিডিঅ' চাওঁ হৈ গ'ল ভিডিঅ'টো টেবুলত থৈ ল'লোঁ তাৰপিছত এতিয়া বলক ৱালত ভিডিঅ' চাওঁ এনেকৈ থৈ ল'ব দুটা ষ্টেণ্ড দি পিনি
এতিয়া বলক লাইটটো বন্ধ কৰি লওঁ লাইটটো অফ কৰি পিনি এতিয়া বলক ভিডিঅ'টো চাওঁ দেখিছে টম এণ্ড জেৰী ওলাই আছে ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ এয়া চাওক ভালকৈ চাওক দেখিছে এতিয়া ভিডিঅ'টো সেইটো চাওক বন্ধ কৰিলোঁ ঢাকনি এয়া টম এণ্ড জেৰী পুনৰ লগ পোৱা আশাৰে আজি বাই বাই ভিডিঅ'টো ইমানখিনি আছিলে যদি ভাল লাগিল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই ধন্যবাদ ভিডিঅ'টো চাই থকাৰ বাবে